राम मोर कथा शुने कर्णे मुखे बोले राम जितु हस्त दुई मात्र मोर करे काम राम मोर रूप चिंतनत मने करे श्रम जाना प्राण सखी आवे ताके बोले दम मोर रूप चिंता करिবৰ কাৰণে যিজনে সৰ্বদা শ্ৰম কৰে তাকে দম বোলে আমাৰ দম কি দম আছে যদি ওলাই তোৰ কিমান দম আছে চাই লও দম মানে শাৰীৰিক শক্তি প্ৰতিনিধিত্ব কৰে দম কিন্তু আধ্যাত্মিক জগতে দম কাক কৈছে যে একো নাভাবাকে ঈশ্বৰৰ ৰূপ আপুনি মানস পথত কিমান সময় ধ্যান কৰি থাকিব এবাৰ পৰীক্ষা কৰি চাবচোন কালি ৰাতিপুৱাই যিসকলে কৰা নাই তেওঁলোকে কৰি চাবচোন ৰাতিপুৱা স্নান আদি সম্পাদিত কৰি গুৰু আসনৰ সন্মুখত বহি কীৰ্তনৰ ধ্যান বৰ্ণন বুলি এটি অধ্যায় আছে মহাপুৰুষে তাৰ দ্বিতীয় কীৰ্তন তাত ঈশ্বৰৰ চৰণৰ পৰা শিৰলৈকে ৰূপ বৰ্ণন কৰিছে আকৌ শিৰৰ পৰা চৰণলৈকে তাক পুনঃ চিন্তা কৰিবলৈ গৈছে এইটো ৰূপ ধ্যান কৰে ভাই মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এটাকে মুকুতি পাইবা কহিলো স্বৰূপ সেই ৰূপটো আপুনি চিন্তা কৰিব তাৰপিছত ঈশ্বৰৰ নাম ল'ব কিন্তু দেখা যায় ৰাতিপুৱা গা পা ধুই গুৰুখা কৰা সময়খিনিয়ে যেন গোটেই দিনটোৰ কাৰ্যসূচী নিৰূপণ কৰাৰ এক অমূল্য সময় সুযোগ আজি কাক লগ কৰিব যাব লাগিব কাক পইচা দিব লাগিব কাৰ পৰা পইচা ল'ব লাগিব কি কৰিব লাগিব কি কৰিব লাগিব সব সেইখিনি সময় কাৰণ সেইখিনি সময় আমাৰ বাপজনাৰ ক্ষেত্ৰতো ভাল আইগৰাকী অন্তত সেইখিনি সময় একো নকয় আইগৰাকীৰ কাৰণেও ভাল অন্তত ল'ৰা ছোৱালীকেইটা সেইখিনি সময় একো নকয় মাকে নামঘৰত সোমাইছে নামঘৰৰ পৰা ওলাই অহাত দেৰি হলেও কিন্তু কব ইমান দেৰি কৰা নাই ইফালে আমি যাব লাগে গতিকে যিখিনি সময় ঈশ্বৰৰ ৰূপ চিন্তা কৰিবৰ কাৰণে বহু বুলি ভাবো সেইখিনি সময়তো আমাৰ বিভিন্ন ধৰণৰ চিন্তা চৰ্চা সোমাই আহে সেইকাৰণে যিজন ব্যক্তিয়ে খুব সামৰ্থ্য যাৰ আছে তেওঁ সকলো কথা বাদ দি কৃষ্ণৰ ৰূপ যদি একান্ত চিত্তে চিন্তা কৰিব পাৰে যোনে যিমান সময় চিন্তা কৰিব পাৰে তেওঁৰ সিমান দম আছে বুলি ধৰা হয় ইমান শক্তিশালী তেওঁ মানসিকভাৱে আপোনালোকে বুজি পাইছে নিশ্চয় দৰ্শনত ইয়াক শূন্য চিন্তা বুলি কৈছে শূন্য চিন্তাত কিমান সময় থাকিব পাৰে আপুনি নোৱাৰে শূন্য চিন্তা বুলি বস্তুই জগতত নহয় মানুহৰ বিষয় লোকৰ কিবা নহয় কিবা এটা চিন্তা আপুনি এতিয়াও ভাবকচোন বহি পেলাই একো নহভাকে নোৱাৰে এটাৰ পিছত এটা একদম চিৰিয়েলি চিন্তা কিবা নহয় কিবা চিন্তা কোনো কামত নোহোৱা চিন্তা হলেও আহিব কামত অহা চিন্তা হলেতো ভালেই কামত নহা চিন্তা হলেও আপোনাৰ মনত কিন্তু যিবিলাক সন্ত পুৰুষ আছে জগতত সাত্বিক পুৰুষ আছে তেওঁলোকে কিন্তু বহু সময় জুৰি কেৱল ঈশ্বৰৰ ৰূপকে চিন্তা কৰি স্থিৰভাৱে বহি থাকিব পাৰে এইটো শক্তি তেওঁলোক অসুৰ বিলাকৰো এই শক্তি আছিলে হিৰণ্যকশিপুৰ দৰে দৈত্যই সেনেকে তেওঁলোকৰ উপাস্য ভগৱানৰ ছবি ধ্যান কৰি তেওঁলোকে থাকিব পাৰিছে কিন্তু মনুষ্যসকলৰে নাই বিষয়ী আমি তেনেকুৱা বহুত হেৰি আছে হীৰা মুত চিত্ত দিয়া যিটো জন মহাশয় হানি অপমান দুখ শোক কহয় হীৰা
তাৰে নাম ক্ষমাৱে জানিবাই উদ্ধৱ ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভ মানে পৰাজিত নহয় ক্ষমা কৰি দিব পৰাটো পৃথিৱীৰ শ্ৰেষ্ঠ গুণ কিন্তু আমি বিলাক ইমানেই অসহিষ্ণু যে আমি ক্ষমা কৰি দিব পৰা ক্ষমতা আমাৰ মনত জাগ্ৰত নহয় যে আজি মোক এনেকুৱা কৰিলি ময়ো চাই লম এদিনটো মোৰ পালাটো পৰিবা সেইদিনাখন মই অংকটো কৰিম আৰু এই ধাৰণাটোক ইমান বদ্ধমূল ধাৰণা হিচাপে ধাৰণ কৰি লয় যে যুগ যুগ মানে বছৰ বছৰ দিনলৈকে তেওঁ অপেক্ষা কৰি থাকিব সেই দিনটোলৈ আৰু এটা দিনত সেই সুযোগটো পালে সিদিনাখন সোঁৱৰাই দিব যে আজি মই এইটো কাৰণে তোমাক শোধ কৰালো তুমি এদিন মোক এইটো কৰিছিলা প্ৰভুসকল ভগৱানৰ পত্নী শ্ৰী ৰামচন্দ্ৰৰ ধৰ্মপত্নী সীতাক যেতিয়া ৰাৱণে হৰণ কৰি লৈ গৈছিল প্ৰভু ভগৱান ইমানেই তাৰমানে সহনশীল ইমান ক্ষমাৱন্ত যে ৰাৱণক তেওঁ যুদ্ধৰ আগমুহূৰ্তটো কৈছিল যে হে ৰাৱণ তোমাৰ লগততো মোৰ কোনো বেলেগ শত্ৰুতা নাই তুমি স্বৰ্ণময়ী লংকা শাসন কৰি প্ৰজাবৰ্গ সমন্বিতে সুখেৰে আছা এতিয়াও থাকা মাত্ৰ তুমি মোৰ পত্নীক যি ধৰণে লৈ গৈছিলা পৰম সন্মানেৰে তুমি মোক সমজাই দিয়া মই তোমাক ক্ষমা কৰিম সেইকাৰণে গুৰুজনাই ইয়াৰ ওপৰত ভৰসা কৰি লিখিছে অন্ধ মৌবুধ দশ স্কন্ধ পাপ বুধ জানকী ক্ষীৰত চৰাই ৰঘুপতি পদবৰ ধৰ ৰজনীশ্বৰ শংকৰ কহত উপায় শুন শুন ৰে সুৰ বৈৰী প্ৰমাণ নিশাচৰ নাশনিদানা হে অন্ধ মুগুদ দশস্কন্ধ পাপ বোধ ৰাৱণক সম্বোধন কৰিছে মহাপুৰুষে অন্ধ মুগুদ দশস্কন্ধ পাপ বোধ জানকীক ক্ষীৰত চৰাই তুমি জানকীক ক্ষীৰত তুলি লৈ গৈ ৰঘুপতিৰ শ্ৰেষ্ঠ চৰণত তুমি আশ্ৰিত হোৱা তোমাক ভগৱন্তই সহায় কৰিব ক্ষমা কৰি দিব একো নকৰে আৰু এই কথা বিভীষণে তেওঁক সৰ্বদা কৈছিলে যে মোৰ বিশ্বাস মোৰ প্ৰভু শ্ৰীৰাম তেওঁ দয়ানিধি কৰুণা নিধান নিধান শব্দৰ অৰ্থ হল ভৰা তেওঁ জটায়ুক পিতৃ বুলি জ্ঞান কৰিব পাৰিছিল কেৱটক তেওঁ আলিংগন কৰি বন্ধু পাতিছিল শবৰীৰ দৰে নিজ জাতিৰ এগৰাকী মহিলাৰ জুঠা তেওঁ খাব পাৰিছিল হয়নে কিমান তেওঁ কৰুণা নিধান কিমান তেওঁ সহনশীল পুৰুষ গতিকে এনেকুৱা এগৰাকী সহনশীল পুৰুষৰ চৰণত তুমি গৈ আশ্ৰিত হোৱা তোমাক ক্ষমা কৰি দিব প্ৰভু আৰু প্ৰভুৱে নিজেও কৈছিল ভগৱানে যে হে ৰাৱণ এতিয়াও তোমাৰ সময় আছে তুমি মোৰ ওচৰত আত্মসমৰ্পণ কৰা মোৰ পত্নীক লৈ আহি মই তোমাক একো নকৰো কিন্তু দুৰাচাৰী অহংকাৰী ৰাৱণৰ মনত এই ভাৱনাই কেতিয়াও দৃঢ় ৰূপে স্থিতি নললে যাৰ কাৰণে তেওঁৰ ধ্বংস অনিবাৰ্য হৈ গল সেইকাৰণে কৈছে অহংকাৰে হতলংকা অহংকাৰৰ ফলতে লংকা ধ্বংস হৈ গৈছিল ভগৱানৰ ভক্তসকলৰ হৃদয়ত তিলমানো যাতে অহংকাৰ নাথাকে তাৰ কাৰণে ভগৱানে বিভিন্ন কৰ্ম সাধন কৰে আপুনি এগৰাকী নিৰহংকাৰী সত্তা হিচাপে জগতত থাকক ভগৱানে এইটো বিচাৰে ভগৱানৰ ভক্তসকলৰ মনত যাতে কিঞ্চিত মানে অহংকাৰৰ ভাৱনাই ক্ৰীড়া নকৰে তাৰ কাৰণে ভগৱানে প্ৰতিগৰাকী ভক্তকে এই ধৰণে প্ৰেৰণা দিয়ে গোপীবিলাকে ভগৱানৰ লগত ৰাস ক্ৰীড়া কৰি থাকোতে গোপীবিলাকৰ মনত এটা সামান্য অহংকাৰ উৎপন্ন হল যে আমিতো অকল চাপৰি বজাইছো এওঁ দেখোন নৃত্য কৰি আছে
তাৰমানে আমাতকেও তেওঁ আমাৰ প্ৰতি দুৰ্বলতা বেছি। এই সামান্য ভাৱনাটো আহিল মানে লগে লগে ভগৱান তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। আকৌ ভগৱানৰ গুণ গাই কান্দি 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 অনেক স্তুতি কৰাৰ অন্তত যেতিয়া তেওঁলোকক দেখিলে যে তেওঁলোকৰ অহংকাৰ শেষ হৈ গ'ল, তেতিয়া ভগৱান আহি পুনঃ তেওঁলোকৰ লগত ৰাসক্ৰিয়া কৰিছে। অহংকাৰ ভগৱানে ভাল নাপায়। আটাইতকৈ বেয়া পোৱা বস্তুটোৱে হ'ল ভগৱানৰ অহংকাৰ। আপুনি কিহক লৈ অহংকাৰ কৰিব? সম্পত্তিক লৈ অহংকাৰ কৰিব। আপোনাতকে বহু বেছি সম্পত্তি থকা মানুহ পৃথিৱীত আছে। শিক্ষাক লৈ অহংকাৰ কৰিব। আপোনাতকে অনেক শিক্ষিত ব্যক্তি এইখন জগতত আছে। শাৰীৰিক সামৰ্থ্যক লৈ আপুনি অহংকাৰ কৰিব। আপোনাতকে বহুত বলশালী পুৰুষ পৃথিৱীত আছে। সৌন্দৰ্যক লৈ আপুনি অহংকাৰ কৰিব নোৱাৰে। আপোনাতকে বহুত সৌন্দৰ্যৱান ব্যক্তি পৃথিৱীত আছে। কিহক লৈ অহংকাৰ কৰিব? আৰু যিবিলাক বস্তুক লৈ আমি অহংকাৰ কৰো, সেই বস্তুবিলাক আমাৰ জীৱনৰ স্থায়ী নহয়। সময়ৰ লগে লগে ইয়াৰ স্খলন ঘটে। মই যদি আজি নিজকে বহুত ধুনীয়া মানুহ বুলি ভাবো, মোৰ এই সৌন্দৰ্যটো স্থায়ী নহয়। বয়সৰ লগে লগে ইও স্খলন হৈ গৈ থাকিব। কিন্তু ব্যক্তিত্বৰে যদি এজন ব্যক্তি সৌন্দৰ্যশালী হয়, তেওঁৰ যদি ব্যক্তিত্ব ধুনীয়া হয়, তেতিয়াহ'লে সেই ব্যক্তি যিমানেই তেওঁৰ বয়স হৈ যাব, শাৰীৰিক সৌন্দৰ্য তেওঁৰ লোপ পাই গৈ থাকিব। ছাল সতৰা সতৰি দিব, চকু ধুলু ধুলু হ'ব, কঁকাল পৰি যাব, ছাল সতৰা সতৰি দিব পাৰে। কিন্তু তেওঁৰ ব্যক্তিত্ব যদি ধুনীয়া হয়, যিমানেই তেওঁৰ বয়স যাই থাকিব, তেওঁৰ ব্যক্তিত্বটো সিমান প্ৰজ্জ্বল হৈ গৈ থাকিব। মানুহে তেওঁক সিমান শ্ৰদ্ধা কৰিবলৈ আৰম্ভ কৰিব, সিমানে তেওঁক ভাল পাবলৈ আৰম্ভ কৰিব। সেইকাৰণে আপোনালোক ব্যক্তিত্বৰ সৌন্দৰ্যশালী হ'বৰ কাৰণে প্ৰয়াস কৰক। আমাৰ ল'ৰা ছোৱালীবিলাকক এই কথা শিকাব লাগে যে তোমাৰ শাৰীৰিক সৌন্দৰ্যটো মানুহক লাগিব বাৰু, দৰকাৰ। মানুহে শাৰীৰিক সৌন্দৰ্য নিজকে ধুনীয়া কৰি ৰখাটো ভাল কথা। খুব ৰুচিশীল ব্যক্তিবিলাকে নিজকে সৌন্দৰ্যশালী কৰি ৰাখে, সেইটো তেওঁলোকৰ স্বভাৱ, ডাঙৰ কথা নহয়, ভাল কথা। সৌন্দৰ্যৰ চৰ্চা মানে তেওঁ নিজকে সুস্থ কৰি ৰাখিবৰ কাৰণে প্ৰয়াস কৰিব। আৰু প্ৰকৃত সৌন্দৰ্যশালী ব্যক্তিবিলাকে বাহ্যিক সৌন্দৰ্যতাতকে আভ্যন্তৰিক সৌন্দৰ্যতাৰ প্ৰতি বেছি সচেষ্ট। যিজন নিৰোগী ব্যক্তি পৃথিৱীত, তেওঁতকে আৰু সৌন্দৰ্যশালী ব্যক্তি পৃথিৱীত দ্বিতীয়জন নাই। যিমান সৌন্দৰ্যশালী ব্যক্তি হলেও তেওঁৰ শৰীৰত যেতিয়া ব্যাধি আহি লগ দিয়ে, সেই সৌন্দৰ্য আৰু তেওঁক একো কৰিব নোৱাৰে। তিল তিলকে তেওঁৰ সেই বাহ্যিক সৌন্দৰ্য এদিন কি হৈ যাব? বিনাশ হৈ যাব। কিন্তু মই সেইকাৰণে আজিৰ যিবিলাক উঠি অহা ল'ৰা ছোৱালী প্ৰজন্ম, তেওঁলোকৰ প্ৰতি মোৰ খুব নিবেদন। মই আচলতে ভাগৱত কথা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ কাৰণে কৰিব লাগে বুলি মই প্ৰয়োজন বোধেই নকৰো। যিসকল বয়োজ্যেষ্ঠ বয়োবৃদ্ধ লোক ভাগৱত শুনিবলৈ বহে, তেখেতলোকৰ প্ৰতি মই একোৱেই নকওঁ। তেখেতলোকৰ প্ৰতি মোৰ সশ্ৰদ্ধ প্ৰণিপাত এই যে মোতকেও আপোনালোকৰ অভিজ্ঞতা বহুত বেছি, গতিকে বাস্তৱিক ভাগৱত মোতকে আপোনালোকে বেছিকে জানে। কাৰণ এৰি অহা যিবিলাক দিন আপুনি এৰি থৈ আহিছে, মোতকে যিসকল বয়োজ্যেষ্ঠ লোক ইয়াত বহি আছে, সময়ৰ শিক্ষাই আপোনালোকক ইমান শিক্ষিত কৰি ৰাখিছে, আপোনালোকৰ সেই দিনটো পাবলৈ মোৰ এতিয়াও সময় আছে। কিন্তু সেই দিনটোৰে আপোনালোক কিন্তু অভিজ্ঞতাৰে অভিজ্ঞ, এতেকে আপোনালোকক আৰু শিকাব পৰা অৱস্থাত মই নাই। কিন্তু যিবিলাক উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকৰ কাৰণে মই কওঁ, এতিয়া আজিৰ তাৰিখত গাঁৱে ভূঞে বা অঞ্চলবিলাকত আপুনি দেখিব যে খুব কম বয়সৰ ল'ৰাবিলাকে নিচাযুক্ত দ্ৰব্যৰ আসক্তি হৈ তেওঁলোকৰ সুন্দৰ সুন্দৰ জীৱনবিলাক বিনষ্ট কৰি পেলাইছে। হয়তো আপোনালোকৰ ইয়াতে নাই, মই এইটো নকওঁ, মই বেলেগৰ কথা কৈছো, ইয়াত নাই ধৰি ললো। কিন্তু আজিৰ তাৰিখত হৈছে কি, যে যিবিলাক মানে আপোনালোকে এটা বস্তু চাব যে ব্ৰহ্মবোধি বুলি কাক কয়? ব্ৰহ্মবোধিতকে আৰু ডাঙৰ পাপী কোনো নাই পৃথিৱীত। অৰ্থাৎ যিজনে কাৰোবাক হত্যা কৰে তেওঁক ব্ৰহ্মবোধি বোলে। কাৰণ যিহেতু প্ৰত্যেকটো ঘটতে ব্ৰহ্ম বিদ্যমান, গতিকে কোনোবা এটা জীৱক হত্যা কৰিলে তেওঁ ব্ৰহ্মবোধি হয়।
অজামিলকো ব্ৰহ্মবোধি বোলে কিন্তু অজামিলে কাক হত্যা কৰিলে কাকোতো মাৰা নাই কিন্তু অজামিল ব্ৰহ্মবোধি কেনেকে ডাঙৰ প্ৰশ্ন অজামিল এগৰাকী নৈষ্ঠিক ব্ৰাহ্মণ আছিল এগৰাকী নীতি কাষ্টৰে পৰিপূৰ্ণ ব্ৰাহ্মণৰ পুত্ৰ আছিল অজামিল পিতৃয়ে ক'লে যে বাবা তুমি অৰণ্যলৈ যোৱা যজ্ঞৰ কাৰণে সামগ্ৰী লৈ আহা যজ্ঞৰ সামগ্ৰী বিচাৰি যোৱা অজামিলে অৰণ্যত গৈ পেলাই অৰণ্যৰ সীমাতে এটি ঘৰ দেখিলে আৰু সেই ঘৰটোত এগৰাকী পতিতা নাৰী বেশ্যা নাৰীক তেওঁ দেখিলে আৰু সেই নাৰীগৰাকীৰ সৌন্দৰ্যত তেওঁ মোহিত হৈ গ'ল আৰু তাতে তেওঁ পিতৃৰ যি নিৰ্দেশনা আছিল ধৰ্মৰ যি তাগিদা আছিল সেই সকলো জলাঞ্জলি দি তেওঁ সেই নাৰীগৰাকীকে জীৱনৰ সংগিনী হিচাপে গ্ৰহণ কৰিলে আৰু তাতে তেওঁ দিনে ৰাতি সেই বিষয় সুখতে মজি থাকিবলৈ ল'লে এগৰাকী ব্ৰাহ্মণ পুত্ৰৰ এনেকুৱা নৈতিক স্খলন দেখি পিতৃ মাতৃয়ে প্ৰাণ ত্যাগ কৰিলে মনৰ দুখতে এই যে দেউতাক মাকে তাৰ চৰিত্ৰৰ কাৰণে মৃত্যুবৰণ হ'ব লগা হ'ল সেইকাৰণে এই ব্ৰহ্মবোধৰ পাপ তেওঁ স্পৰ্শ তেওঁৰ পত্নী অজামিলৰ পত্নীয়ে যেতিয়া গম পালে যে তেওঁৰ স্বামী যাক তেওঁ গুৰু স্বামী গুৰু হিচাপে আদৰ্শ পতি হিচাপে তেওঁ সেৱা কৰিছিলে সেই স্বামীয়ে গৈ পেলাই পৰ নাৰীৰ সৈতে তাতে আকৌ পতিতা নাৰীৰ লগত তেওঁ সংসাৰ পাতিছে এই কথা জনাৰ পিছত পত্নীও প্ৰাণ ত্যাগ কৰিলে সন্তানবিলাকৰ কি হ'ল অনাথ হৈ গ'ল আলাই আথনি কৰি কাৰ কি হ'ল হিচাপ নাই এই যে এজন ল'ৰাৰ নৈতিক স্খলনৰ কাৰণে চৰিত্ৰ স্খলনৰ কাৰণে তেওঁৰ এটা পৰিয়াল পিতৃ মাতৃ পত্নী পুত্ৰ এই সকলোবিলাক যে বিনাশ হৈ গ'ল এই সমস্তৰে বধৰ ভাগী হিচাপে কোন পাপত পৰিলে অজামিল নিজেই পাপত পৰিলে আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে এখন ঘৰৰ এটা ল'ৰা সেই ল'ৰাটোৱে যেতিয়া গৈ নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিব ড্ৰাগছৰ কবলত পৰিব চৰিত্ৰৰ স্খলন ঘটিব নৈতিক স্খলনত অধপাতিত হ'ব তাৰ এই অৱস্থাটো দেখাৰ ফলত পিতৃ মাতৃৰ কি অৱস্থা হ'ব হয়তো বহু পিতৃ মাতৃয়ে সমাজত তেওঁৰ হয়তো এটা স্থান আছিল কিন্তু সন্তানৰ এনেকুৱা স্খলনৰ কাৰণে তেওঁ ৰাস্তা ঘাটে ওলাব নোৱাৰা হ'ল লজ্জাবোধ কৰিবলৈ ল'লে আৰু এটা সময়ত সেই পিতৃয়ে অকালতে প্ৰাণ ত্যাগ কৰিলে মাতৃয়ে অকালতে প্ৰাণ ত্যাগ কৰিলে তেওঁ মৰি থাকিল সন্তানো বেমাৰ লাগি নিচাযুক্ত দ্ৰব্য খায় পত্নী অকাল বৈধব্যতা ল'লে এই সকলোবিলাকৰ ব্ৰহ্মবোধি পাপ তেওঁৰ তাতে লাগে তেওঁ কেতিয়াও নিস্তাৰ নাপায় সেইকাৰণে খুব সাৱধান আজিৰ প্ৰজন্মৰ যিবিলাক ল'ৰা ছোৱালীয়ে নিচাযুক্ত দ্ৰব্যৰ কবলত পৰিছে তেওঁলোকে অন্তত এনেকুৱা শুভ দিনবিলাকত আজি সাক্ষাৎ প্ৰভু জগন্নাথ বিদ্যমান হৈ আছে এই গুৰু আসন বংশী গোপাল বিদ্যমান হৈ আছে এনেকুৱা স্থানত লাগি থকা যিবিলাক প্ৰজন্মৰ ল'ৰা ছোৱালী তেওঁলোকে আজি আচলতে এই পবিত্ৰ দিনটোত এটা সংকল্প ল'ব লাগে তেওঁলোকে যে হে প্ৰভু তুমি অন্তত আমাক নৈতিক স্খলনৰ পৰা অধপাতিত হোৱাৰ পৰা ৰক্ষা কৰা আৰু তোমাৰ চৰণত সংকল্প ল'লো আজিৰ পৰা আৰু আমি এনেকুৱা ধৰণৰ নিচাযুক্ত দ্ৰব্য মানে এইবিলাকৰ সংস্পৰ্শৰ পৰা আমি যাতে আঁতৰি আহিব পাৰো ভগৱান তাৰ কাৰণে তুমি আমাক শক্তি দিয়া সামৰ্থ্য দিয়া মই যদি ভাবো যে এই আজিৰ এই পবিত্ৰ দিনটোত যদি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী নতুন প্ৰজন্মই যদি এই সংকল্পটো লয় তেতিয়াহ'লে ইমান টকা খৰচ কৰি যে এনেকুৱা পেণ্ডেল বনাই ইমান টকা খৰচ কৰি আপোনালোকে এটা অনুষ্ঠান পাতিছে নহয় সেইটোৰ তেতিয়াহে সাৰ্থক হ'ব নহ'লে এনেকুৱা পেণ্ডেল দিয়া অনুষ্ঠান ইয়াতকৈও ডাঙৰ অনুষ্ঠান অসমত হৈয়ে আছে চলি আছে ভাগৱতী আহি আছে পাঠ কৰি আছে নাম পাৰ্টি আহি আছে এতে নাম নাগাৰা নাম হ'ব ইয়াত থিয় দিব নোৱাৰাকে মানুহ হ'ব বুজিছেন নাই কি হ'ব তাৰ পিছদিনা এইবিলাক পেণ্ডেল ভাঙি যাব লাইট নমাই যাব ইয়াৰে স্মৃতি ইয়াতে লোপ হৈ যাব তাৰ পৰা আপোনালোকৰ কি হ'ব কি লাভ হ'ব
মই সেইকাৰণে কওঁ যে অন্তত যদি এনেকুৱা এটা ৰাজহুৱা সংকল্পৰ অনুষ্ঠান হ'ব লাগে এতিয়া মই যে এনেকুৱা ধৰণৰ আধ্যাত্মিক অনুষ্ঠানবিলাকত একদম দিব্য বন্তি ভগৱানৰ চৰণত ডাঙৰকে চাকি জ্বলাই দি সকলো ডেকা ল'ৰা ছোৱালীয়ে লগ লাগি ভগৱানৰ ওচৰত সংকল্প ল'ব লাগে একদম স্পষ্ট যে হে প্ৰভু যদি মোৰ শৰীৰত কিঞ্চিত মানো বদ অভ্যাস আছে আজিৰ পৰা তুমি ইয়াক বিলুপ্ত কৰি দিয়া মোক শক্তি দিয়া ভগৱান যাতে মই মোৰ নৈতিক চৰিত্ৰ স্খলনৰ পৰা মই যাতে নিজক ৰক্ষা কৰিব পাৰো মই এগৰাকী সৎ মানুহ হিচাপে মোৰ পিতৃ মাতৃৰ আদৰ্শক জগতত যাতে মই প্ৰতিষ্ঠা কৰি ৰাখিব পাৰো সমাজৰ কল্যাণৰ কাৰণে মোক তুমি ব্যৱহাৰ কৰা ভগৱান মোৰ এই ক্ষুদ্ৰ শৰীৰটোৰ দ্বাৰা যাতে জগতৰ অকল্যাণ কেতিয়াও নহয় কল্যাণ আৰু কল্যাণ হওক তাৰ কাৰণে মোক তুমি শক্তি দিয়া ভগৱানে নিশ্চয় দিব শক্তি কাৰণ এই অনুষ্ঠানত যি বাতাবৰণ নিৰ্মাণ হৈছে ইয়াত সাক্ষাৎ ভগৱান বিদ্যমান হৈ আছে সেই ভগৱানে আপোনাক কৃপা কৰিবৰ কাৰণে ইয়াত বহি আছে কোটি টকা খৰচ কৰি আপোনালোকে নামঘৰ নিৰ্মাণ কৰিছে ইয়াত ভগৱন্ত পুৰুষ বিদ্যমান হৈ আপোনালোকক আশীৰ্বাদ কৰিবৰ কাৰণে তেওঁ আহি ইয়াত বহি আছে কিন্তু আপোনালোকে যদি আশীৰ্বাদটো প্ৰাপ্তি কৰাৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে ভগৱানে কি কৰিব কেৱল মাত্ৰ দেখাক দেখি সকলোৱে কৰে আমিও কৰিছো সকলোৱে এনেকৈ পেণ্ডেল দিয়ে আমিও দিওঁ সকলোৱে এজন ভাগৱতী মাতি লৈ আহে আমিও লৈ আহিছো ৰিজু পাঠকক ইয়াত ভাগৱত পাঠ শুনিছো ভাল নাম পাৰ্টি লাগিব নাম পাৰ্টি লৈ আহিছে আৰু অন্যান্য অনুষ্ঠান পাতিব পাৰে কিন্তু মই দেখিছো এতিয়া যে আজিতো মোৰ ইয়াতে এটা কথা ভাল লাগিছে যে ইয়াত ডেকা ল'ৰাখিনি ইয়াত লাগি আছে এইটো এটা বহুত মই ভাবো এইটো এটা বহুত পজিটিভ চাইন ধনাত্মক কল্যাণকাৰী চিহ্ন কাৰণ মোক সত্ৰলৈকে মাতিব গৈছে সৌসিদিনাখন মোক লগ কৰিছে তাতে গৈ মানে এই যে আপোনালোকৰ উঠি অহা যিখিনি ডেকা ল'ৰা এওঁলোকৰ এতিয়াও শক্তি সামৰ্থ্য সকলো আছে শৰীৰত এওঁলোকে যিকোনো কাম কৰিব পাৰে গতিকে এই যে উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিয়ে লগ লাগি পেলাই এনেকুৱা এটা সুন্দৰ অনুষ্ঠান গঢ় দিয়াৰ কথা তেওঁলোকে ভাবিছে এইটো কিন্তু এটা মংগলজনক কথা তাৰ লগত মাত্ৰ এইখিনি সংলগ্ন কৰি দিব লাগে মাত্ৰ যোগ কৰি দিব লাগে যে আমি আজিৰ পৰা সংকল্প ললো যে কোনো ধৰণৰ নিচাযুক্ত দ্ৰব্যকে প্ৰাৰম্ভ কৰি সামাজিক নৈতিক স্খলনৰ সকলো কাৰ্যৰ পৰা আমি বঞ্চিত হৈ থাকিম আজিৰ পৰা ভগৱান তুমি শক্তি দিয়া আৰু প্ৰতি বছৰে এই অনুষ্ঠানটোত প্ৰতিষ্ঠা দিৱসত প্ৰতি বছৰে যদি প্ৰত্যেকজন এই অঞ্চলৰ ডেকা ল'ৰা ছোৱালীবিলাকে যদি মই অকল ল'ৰাক কোৱা নাই ছোৱালীকো কৈছো মই মানে সমসাময়িকভাৱে ছোৱালীও কম নহয় তেওঁলোকো আগবাঢ়ি গৈ আছে মই দেখিছো আমি পাওঁ ৰিজাল্ট এইবিলাক তেওঁলোকো আগবাঢ়িছে এইবিলাকত অধপতন নৈতিক স্খলন তেওঁলোকো সংকল্প লওক বুজিছানে কি এইবিলাক সিদিনাখন গাড়ীতে মই দেখিছো আমি সিদিনাখন মানে মোৰ চকুতে কি সেইবোৰ পেকেট খুলি খুলি খাই যে কি নাম কয় এইবোৰ যি নহওক সেইবিলাক খাইছে নাজানো মানে এইবোৰ ছোৱালী এজনী বেগৰ পৰা উলিয়াই খাইছে মোৰ চকুৰ আগত মই মানে গাড়ীখনত বহি আছো আমাৰ এওঁলোক নামি গৈছে মই দেখিছো ছোৱালী এজনী উলিয়াই পেলাই গাভৰু ছোৱালী মই বিচুতি খালো তাইৰ মুখৰ ফালে মই চাইছো মোৰ ছোৱালীজনীলে মনত পৰিছে মোৰো এজনী ছোৱালী আছে কোন বাপেকৰ এজনী ছোৱালী দেউতাকে বা কি ভাবি আছে মোৰ ছোৱালীজনী বাহিৰলৈ তাই এইটো কাম কৰি আছে মানে কি বিজ্ঞাপন দিছে চিনেমা এক্টৰ বিলাকে টিভিত মোবাইলত আৰু সেই পেকেট বিলাক খাই খাই দেখুৱায় আমাৰ তেওঁলোকৰ শাৰীৰিক সৌন্দৰ্যবিলাক আপোনালোকে চাবচোন কিমান পাহোৱাল কিমান শৰীৰৰ প্ৰতি তেওঁলোক সচেতন ধুনীয়া ধুনীয়া শৰীৰ তেওঁলোকৰ যিবিলাকে এইবিলাক বিজ্ঞাপন দিয়ে আপোনালোকে জানে তেওঁলোকে বিজ্ঞাপনহে দিয়ে তেওঁলোকে কিন্তু নাখায় আৰু তেওঁলোকক দেখি যিবিলাকে খায় সেইবিলাকৰ শৰীৰবিলাক চাবচোন বতাহতে বাগৰি পৰা বুকুৰ কামিহাৰা গণিব পাৰি সিহঁতৰ কি সিহঁতৰ এইটো শৰীৰ কোনে এই পৰ্যায়লৈ লৈ গ'ল বুজিছে নাই গতিকে মানে অন্ধকাৰ যিখন জগত আছে সন্ত্ৰাসবাদীৰ যিখন জগত আছে কলা জগত যিখন আছে সেই অন্ধকাৰ জগতখনৰ এচাম মানুহে ভাবে
যে উঠি অহা প্ৰজন্ম মই এটা কথা কৈছো আজি এইখন গাঁৱৰ যদি ডেকা ল'ৰাখিনিক বাহুবলী পৰাক্ৰমী হৈ থাকে নহয় একজোট হৈ থাকে তাহাঁতে তে এই অঞ্চললৈকে এইখন স্থানত বেয়া মানুহ সোমাবৰ কাৰণে 100 বাৰ চিন্তা কৰিব বোলে সেই অঞ্চলৰ ডেকা ল'ৰাকেইটা সাংঘাতিক ইহঁত বাহুবলী পৰাক্ৰমী তেওঁলোক তাত যাব নোৱাৰে কিন্তু সেই দুষ্ট প্ৰকৃতিৰ যিখিনি সুবিধা ল'বৰ কাৰণে অঞ্চলবিলাকত প্ৰৱেশ কৰিছে ছদ্মবেশেৰে তেওঁলোকে সদায় তাগিদাটো ল'ব কি যে চলে বলে কৌশলে এই অঞ্চলৰ ডেকা ল'ৰাখিনিক প্ৰথমতে নিশকতীয়া কৰি লোৱা যাওক বলহীন কৰি লোৱা যাওক বেমাৰী কৰি লোৱা যাওক এলেহুৱা কৰি লোৱা যাওক দুষ্ট কৰি লোৱা যাওক তাৰপিছত আমি আমাৰ কামখিনি সমাধান কৰিব পাৰিম যিজন ল'ৰাক মাকে 10 মাহ 10 দিন গৰ্ভধাৰণ কৰি অনেক কষ্ট কৰি ভাল মানুহ হওক বুলি ডাঙৰ কৰিছিল যিজন পিতৃ জীৱনৰ সৰ্বোচ্চ পৰিত্যাগ কৰি কেৱল সন্তানটোৰ মংগলৰ কাৰণে জীৱনত কৰ্ম কৰিছে এটা বয়সত পিতৃসকলৰ এনেকুৱা অৱস্থা হয় আমি নিজেও পিতৃ হৈছো এতিয়া অনুভৱ কৰো যে এতিয়া আমি সন্তান আছিলো দেউতাহঁতৰ সেই ত্যাগৰ কথা আমি ভাবা নাছিলো এতিয়া পিতৃ হলো কাৰণে দেউতাহঁতৰ ত্যাগৰ কথাবিলাক মনত পৰিলে দুখ লাগি যায় যে আমাৰ কাৰণেতো দেউতাহঁতে এনেকুৱা কষ্ট কৰিছে ত্যাগ কৰিছে ইমানখিনি নিজে নিপিন্ধি ভাল বস্তু এটা নিজে নিপিন্ধে মই আর নিপিন্ধো হ'ব ল'ৰাকে দিম ছোৱালীকে দিম এই পিতৃৰ চিন্তা নিজে নাখায় নিজে নিপিন্ধি নিজে নকৰি সন্তান সন্ততিৰ কাৰণে যিবিলাকে পিতৃ মাতৃয়ে ত্যাগ স্বীকাৰ কৰি আহিছে সেই সন্তান সন্ততি যেতিয়া ডাঙৰ হ'ব হৈ পেলাই সেই পিতৃ মাতৃক অৱজ্ঞা কৰি তেওঁলোকে যেতিয়া অসৎ ৰাস্তাৰে গতি কৰিব তেতিয়াহ'লে সেই পিতৃ মাতৃৰ জীৱনত শান্তি থাকিব নেকি কেতিয়াও নহয় গতিকে পিতৃ মাতৃক অশান্তি কৰাৰ ফলত তেওঁলোকৰ কেতিয়াও কল্যাণ নহয় সেইকাৰণে ডাঙৰ কথাটো এইটোৱেই যে যিজনে ক্ষমা কৰিব পৰা সামৰ্থ্য আছে মানে কথাটো এইটো যে ক্ৰোধ সিজনে কৰিব পাৰে যিজনে ক্ৰোধক নিয়ন্ত্ৰিত কৰিব পাৰে সেইকাৰণে ক্ৰোধক দোষ বুলি কোৱা নাই ক্ৰোধক গুণ বুলি কৈছে বিশ্বমিত্ৰৰ দৰে মহামুনিৰ শৰীৰত যি ক্ৰোধ আছিল সেই ক্ৰোধ গুণ তেওঁৰ কাৰণে দুখ নহয় ক্ৰোধ কেনেকে গুণ হ'ব পাৰে যেতিয়া তেওঁলোকে অৰণ্যত যজ্ঞ সাধন কৰিছিল সেই যজ্ঞত আহুতি দিবৰ সময়তে পূৰ্ণাহুতিৰ সময়তে ৰাক্ষসবিলাকে আহি মাৰিচ সুবাহুৱে আহি সেই যজ্ঞ লণ্ডভণ্ড কৰি থৈ গৈছিল ৰক্ত মাংস যজ্ঞত পেলাই দিছিল যজ্ঞবিলাক নষ্ট হৈছিল আৰু তেওঁলোকে ততাতয়াকে গৈ ভিতৰত সোমাইছিল তেতিয়া ঋষিবিলাকে বিশ্বমিত্ৰক কৈছিল যে হে গুৰুদেৱ তুমিতো মহাপৰাক্ৰমী শক্তিশালী এই ৰাক্ষসবিলাকক তুমি মাৰি কিয় নেপেলোৱা বুলি কৈছে তাৰপিছত আমি শান্তিৰে যজ্ঞ কৰিম তেতিয়া বিশ্বমিত্ৰই কৈছিল বোলে শুনা মই যদি এই ৰাক্ষসবিলাকক মাৰিবলৈ যাওঁ তেতিয়াহ'লে মোৰ ক্ৰোধ উঠিব লাগিব ক্ৰোধেৰে ক্ৰোধ আহিবই লাগিব কাৰোবাক মাৰিবলৈ ভিতৰত ক্ৰোধ জন্ম হ'বই লাগিব যদি মোৰ মনত এটা ক্ৰোধ আহে মই যি সংকল্প লৈছো যজ্ঞ সম্পাদন কৰাৰ সেই সংকল্পৰ পৰা মই বিচ্যুতি হৈ যাম সেইকাৰণে কোনো কাৰণত মোৰ যজ্ঞ যেতিয়ালৈকে পূৰ্ণাহুতি সম্পাদন নহয় তেতিয়ালৈকে মোৰ মনত যাতে কোনো কাৰণত ক্ৰোধ নাহে যিকোনো মংগলজনক অনুষ্ঠান সম্পাদিত কৰিবৰ কাৰণে আপুনি সংকল্প ল'বই লাগিব আৰু সেই সংকল্পৰ যেতিয়ালৈকে পূৰ্ণাহুতি নহয় তেতিয়ালৈকে তেওঁলোকৰ জীৱনত ক্ৰোধ আহিব নোৱাৰে এটা এটা ডাঙৰ শিক্ষা আজি যিসকল উদ্যোক্তা কমিটিয়ে ইয়াতে এই অনুষ্ঠানৰ সংকল্প জিজ্ঞাসনৰ পৰাই লৈছে যে এখন আমি এনেকুৱা অনুষ্ঠান কৰিম কমিটি এখন নিৰ্মাণ হৈছে সেই উদ্যোক্তাসকলে সংকল্প ল'ব লাগে হাতত জল লৈ পেলাই যে প্ৰভু এইটো উদ্দেশ্যৰে এই অনুষ্ঠান কৰিবলৈ লৈছো আৰু সেই উদ্দেশ্যৰ পূৰ্ণাহুতি নোহোৱালৈকে কোনো উদ্যোক্তাসকলৰ মনত যাতে কোনো কাৰণত ক্ৰোধ ঈৰ্ষা অসূয়া যাতে জন্ম নহয় তাৰ কাৰণে তেওঁলোক সচেষ্ট হৈ থাকিব লাগিব যদি তাৰে মাজত কাৰোবাৰ তেনেকুৱা উৎপন্ন হৈ যায় তেতিয়াহ'লে অনুষ্ঠানটোত বিসংগতি হ'ব পাৰে বিশ্বমিত্ৰই কেনে ক'লে যে না 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 মই ক্ৰোধ নানো সেইকাৰণে তেওঁ সহায় বিচাৰি পেলাই কাৰ ওচৰলৈ আহিছিল দশৰথৰ ওচৰলৈকে আহিছিল মহাৰাজ দশৰথক আহি ভিক্ষা বিচাৰিছিল যে হে
মহাৰাজ তোমাৰ পুত্ৰক মোক দিয়া কাৰণ অসুৰবিলাক নিধন কৰিবলৈ এইটো এটা উদাহৰণ গতিকে ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ যিসকল ক্ষমাৱন্ত পুৰুষ সহনশীল পুৰুষ জগতৰ তেওঁলোকৰ কেতিয়াও পৰাভৱ নহয় হীৰা কমনে ধৰি যিটো তেজে লোভ কাম জানিবায়ো ধব বন্ধু ধৈৰ্য তাৰ নাম লোভ আৰু কামনা যিজনে ত্যাগ কৰিব পাৰে জীৱনত তেওঁৱে আটাইতকৈ ধৈৰ্যশালী পুৰুষ লোভৰ বশৱৰ্তী হল মানে তেওঁ ধৈৰ্য নাই সেইকাৰণে তেওঁ লোভে তেওঁক বশৱৰ্তী কৰিব পাৰিলে আৰু এই লোভে মানুহক স্খলন ঘটায় প্ৰভুসকল এজন সন্ত পুৰুষৰ মনত কেতিয়াও লোভ সৃষ্টি হ'ব নোৱাৰে মোহ সৃষ্টি হ'ব নোৱাৰে মায়া সৃষ্টি হ'ব নোৱাৰে কামনা সৃষ্টি হ'ব নোৱাৰে সেইকাৰণে কৈছে যে মোক যিজনে মনত ধৰি পেলাই লোভ কাম ত্যাগ কৰিব পাৰিলে তেওঁকে ধৈৰ্য বোলা হৈছে হে উদ্ধৱ তুমি জানি লবা তেওঁ ধৈৰ্যৰ মূৰ্তমান প্ৰতীক